So ভিউয়াৰসকল Krabi বাছ ষ্টেচন আহি পালোঁ আমাৰ বাছ আছে 4:50 এতিয়া 3:30 বাজিছে সময় আছে আমাৰ তো এনেকুৱা ধৰণৰ বাছ যাব এইটো ফুকগেট যাব আৰু আমি যাম আমাৰ 17 নম্বৰ প্লেটফৰ্মত আহিব তো আমি ৱেইট কৰি আছোঁ ইয়াতে বাছ অহাৰ পিছত আপোনালোকক বাছৰ ইণ্টেৰিয়ৰ দেখাবলৈ চেষ্টা কৰিম আৰু বাছ জাৰ্ণিটো দেখাম যে কেনেকুৱা ধৰণৰ বাছ কমফৰ্টেবল হয়নে নহয় আৰু ৰাতি নৈশ আহাৰৰ কাৰণে ক'ত ৰখায় কেনেকুৱা ধৰণৰ ফেচিলিটি আছে আপোনাৰ সকলো ইনফৰমেশ্যন ক'ম আৰু এটা কথা কৈ দিওঁ আমাৰ গভৰ্ণমেণ্ট বাছ আমি নাপালোঁ আমি প্ৰাইভেটৰ বুক কৰিব লগা হ'ল VIP বাছ কমফৰ্টেবল হয় VIP বাছ আমি পালোঁ 950 ভাত লৈছে এজনৰ 950 ভাত আৰু যদি গভৰ্ণমেণ্ট হয় 700 বা 800 মান ল'ব চ' আপোনাক দেখুৱাম তেতিয়াহ'লে বাছ যেতিয়া আহিব ইণ্টাৰেষ্টিং এটা বস্তু দেখিলোঁ এইটো চাওক কফি যদি আপোনাৰ কফি খাব মন কৰি যাব কফি মেচিন আছে 10 টকা ভাত আপুনি কইন সোমাই দিব লাগিব আৰু আপোনাৰ যি পচন্দৰ আপোনাৰ কফি খাব খুজিছে এছপ্ৰেছো কেপাচিনো নে ককোৱা চ' আপুনি খাই টিপি দিলে হ'ল নিজে কাপ আহি যাব নিজে কফি আহি যাব ত' এইটো ভাল দেখিছে আমাৰো যাতে ISBT এনেকুৱা ধৰণৰ মেচিন এটা লগাই মানুহৰো সুবিধা হ'ব ত' চাওক মই প্ৰথম কইনটো ভৰাই দিলোঁ 10 টকা কইন কি লাগে চাওক কফি কাপ আহি গৈছে আমি এছপ্ৰেছো দিলোঁ চ' এছপ্ৰেছো আহি গ'ল চ' লৈ লওক আৰু খাই লওক চ' ভিউয়াৰসকল এয়া কফি খাই আছোঁ এইমাত্ৰ যে ওলালোঁ কফি মেচিনৰ পৰা এতিয়া এই কফি খাই আমি বাছৰ কাৰণে ৰখি আছোঁ চ' ভিউয়াৰসকল এয়া আমাৰ আহি পালে গাড়ী বেংককলৈ যোৱাৰ আৰু আমি আপাৰ ডেক বুক কৰিছিলোঁ আৰু ইণ্টেৰিয়ৰটো খুব ভাল আছিলে বাছৰ প্ৰত্যেকটা ছিটত এখন ব্লেংকেট দি থৈছে কাৰণ 12 ঘণ্টাৰ জাৰ্ণি হ'ব আমাৰ ক্ৰাবিৰ পৰা বেংককলৈ আৰু গোটেই বাছখনে AC সেইকাৰণে যাত্ৰীসকলৰ বাবে এখন ব্লেংকেট দি থৈছে বাছত উঠাৰ লগে লগে তেওঁলোকে কমপ্লিমেণ্টাৰী এটা পেক দিছে আৰু সেই কমপ্লিমেণ্টাৰী পেকত ইনক্লুড আছিলে 1 বটল পানী এটা ফ্ৰুটি বিস্কিটছ আৰু এটা কেক চ' ভিউয়াৰসকল ক্ৰাবিৰ পৰা বেংককৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ 5 বজাত গধূলি 5 বজাত আৰু 5.5 ঘণ্টাৰ পিছত এতিয়া ইয়াতে বাজিছে 10:30 চ' এতিয়া নৈশ অহাৰ কাৰণে বাছখন ৰখাইছে এইখন আমাৰ মোৰ পিছফালে যোনটো দেখিছে এইখনতে আমি আহিছিলোঁ ইয়াতে আধা ঘণ্টামান ৰখাব আপোনালোকে যি মন যায় ইয়াতে খাব পাৰিব চ' ভালে লাগিছে যাত্ৰাটো বেংককলৈ যাত্ৰা খুবেই আনন্দময় আৰু বাছৰ ছিটবোৰ ইমান কমফৰ্টেবল আৰু কোনো গমেই নাপায় যে ইমান স্পীডত যে গৈ আছে বাছখন বহুত কমফৰ্টেবল বাছ চ' খুবেই ভাল লাগিছে আমি নিশাৰ আহাৰ গ্ৰহণ কৰিলোঁ আৰু এটা ভাল এটা কথা কি ইয়াতে আপোনালোকে পইচা দিব নালাগে খোৱাৰ কাৰণে টিকেটতে ইনক্লুড থাকে চ' আপোনালোকে যি মন যায় তাতে খাব পাৰে টিকেটতে ইনক্লুড থাকে আপুনি ভাত লওক মাছ মাংস যি খায় কিন্তু এবাৰে আপোনাৰ ল'ব লাগিব নেক্সট টাইম আপুনি খুজিবলৈ খাব নোৱাৰিব এবাৰে যি লাগে আপুনি লৈ ল'ব চ' এইটো এটা ভাল এটা কথা যে আপোনালোকে এক্সট্ৰা পইচা খোৱাৰ কাৰণে পে' কৰিব নালাগে Good morning from Bangkok.
ৰাতিপুৱা 5:30 বজাত আমি বেংকক আহি পালোঁ। বেংকক এয়া হ'ল বেংকক বাছ ষ্টেণ্ড। চ' যাত্ৰা ভালে আছিলে, বাছৰ যাত্ৰা কমফৰ্টেবলে আছিলে, পূৰা টোপনি আহি গৈছিলে। মুখ হাত ধুলোঁ, ফ্ৰেছ হ'লোঁ। এতিয়া আমি অলপ সময় থাকিব লাগিব, কাৰণ আমাৰ চেক ইন টাইম অলপ দেৰিকৈ আছে। চ' অলপমান দেৰি ইয়াতে বহি পেলাই আমি 8-9 মান বজাত ইয়াৰ পৰা ওলাই দিম। তাৰপিছত আমাৰ বেংককৰ টুৰিষ্ট প্লেচেছবোৰ ষ্টাৰ্ট হ'ব, আপোনালোকক দেখুৱাই যাম। চ' স্কিপ নকৰি ভিডিঅ'বোৰ চাই যাব। ধন্যবাদ। বাছ ষ্টেণ্ডৰ পৰা আমাৰ বেংককৰ হোটেললৈ আমি কেব এখন বুক কৰিছিলোঁ, আৰু কেবৰ এই দাদাজনে আমাক সুধিছিলে যে ক'ৰ পৰা আহিছে আপোনালোকে। আমি যেতিয়া ক'লোঁ ইণ্ডিয়াৰ পৰা আহিছোঁ, তেতিয়া তেওঁৰ মোবাইলত ইণ্ডিয়াৰ নেশ্যনেল এন্থেম প্লে' কৰি দিলে। চ' সঁচাকৈ ইমান প্ৰাউড ফিল কৰিছিলোঁ সেই মুহূৰ্তটো, আৰু তেওঁলোকে ইমান সন্মান কৰে ইণ্ডিয়াক, ইমান মৰম কৰে। চ' বেলেগ এখন কাণ্ট্ৰিত গৈ এনেকুৱা ধৰণৰ এটা ৰেচপন্স পালে সঁচাকৈ খুব ভাল লাগে। আমাৰ হোটেল পালোঁ বেংককত, আৰু হোটেলখন কি ধুনীয়া জেগাত অৱস্থিত। আমাৰ হোটেলৰ অপজিটতে গ্ৰেণ্ড পেলেচ আৰু এইখন কলেজ। চ' লোকেশ্যন বঢ়িয়া, আৰু একদম চাৰিওফালে যিখিনি টুৰিষ্ট প্লেচ আছে, মেইন টুৰিষ্ট প্লেচ চব ওচৰতে আছে। অনলি 5 to 10 মিনিটছ ৱাকতে আপোনালোকে চব পাই যাব। আৰু আমাৰ হোটেলৰ নাম আছিলে দ্য ৰয়েল থাৰ্টিন ভিলেজ হোটেল। চ' বঢ়িয়া লোকেশ্যন, আৰু ইয়াতে চব বাছ, টমটম, স্কুটি যি লাগে আপোনাৰ একদম ওচৰতে আছে। চ' কোনো টেনশ্যন নাই। আৰু ইয়াতে 7-11ৰ দোকান আছে, ATM আছে, জেৰক্সৰ মেচিন আছে। আপোনালোকে যদি কিবা ডকুমেণ্ট জেৰক্স কৰিব বিচাৰে, চ' চব ইয়াতে একদম মেইন জেগাতে ইয়াতে চব আছে। আৰু কেফে চেফেটো ক'বই নালাগে, চাৰিওফালে আছেই। চ' এইটোৱে আমাৰ বেংককৰ এই দুদিনৰ হোটেল। যদি আপোনালোকে বেংককত থাকিব বিচাৰিছে, তো এইখন হোটেলত থাকিব পাৰে। ভাল লোকেশ্যন, গুড লোকেশ্যনত এই হোটেলখন অৱস্থিত। কিন্তু ইয়াৰে এটাই হোটেলসমূহৰ এটাই মানে ড্ৰবেক্স, মানে আমাৰ টুৰিষ্টৰ কাৰণে ড্ৰবেক্স ক'ব লাগিব, কাৰণ ইয়াতে হোটেলসমূহৰ অকল 2টা বজাতে চেক ইন কৰিব দিয়ে। তো আমিতো 8টা বজাতে আহি পালোঁ, তেওঁলোকে কৈছে ন' এণ্ট্ৰি নাও, অনলি 2 PM, অকল 2টাতে চেক ইন কৰিব দিব। চ' আমি কি কৰোঁ? চ' সেইকাৰণে মুখ হাত ধুই পেলাই আমি এনেই আৰু হোটেলৰ কাষত এনেই ঘূৰি আছোঁ। চ' আপোনালোকে সেনেকৈ আপোনালোকৰ বাছ বা ফ্লাইটৰ বুকিংটো এনেকৈ কৰিব, যাতে 12টা মানত বা 1টা মানত আহি পায়। নহ'লে আমাৰ নিচিনা এনেকুৱা ৱেইট কৰিব লাগিব বহুত সময়। ত' ভিউৱাৰ্ছসকল, আহি পালোঁ বেংককৰ লাৰ্জেষ্ট ফ্লাৱাৰ মাৰ্কেটলৈ। চাওকচোন, গোটেই ফ্লাৱাৰ, বিভিন্ন ধৰণৰ ফ্লাৱাৰ ইয়াতে পাব। 10 টকা ভাতৰ পৰা আৰম্ভ কৰি একদম হায়েষ্ট 500 ভাতলৈ ইয়াতে ফ্লাৱাৰ পাব আপোনালোকে। সকলো ধৰণৰ ডিজাইন ইয়াতে আছে, আৰু সকলো ধৰণৰ ফুল ইয়াতে পাব। আৰু ইমান ধুনীয়া গোন্ধাই আছে, জেচমিন, তাৰপিছত আপোনাৰ গেন্ধাই, সকলো ধৰণৰ ইয়াতে ফ্লাৱাৰ পাব। ভিউৱাৰ্ছসকল, ৰাস্তাৰ দুয়োকাষে গোটেই ফ্লাৱাৰৰ মাৰ্কেট, ইফালেও ফ্লাৱাৰ মাৰ্কেট, ইফালেও ফ্লাৱাৰ মাৰ্কেট। আৰু গোটেই ৰাস্তাটো, গোটেই এৰিয়াটো ইমান ধুনীয়া গোন্ধাই আছে, মানে ইয়াতে যাবলৈ মন কৰা নাই, ইয়াতে থাকিব মন গৈছে। ইমান ধুনীয়া পৰিৱেশ, একদম ফ্ৰেছ ফুলৰ মালা। কোনো ইয়াতে আৰ্টিফিচিয়েল একো এয়া নহয়, আৰ্টিফিচিয়েল ফুল নহয়, গোটেই ফ্ৰেছ ফুল। ইয়াতে গিফ্টৰ কাৰণেও পেকিং কৰা আছে, যদি আপোনাৰ গিফ্ট দিব খুজিছে, গিফ্টৰ কাৰণেও আপোনালোকক ফেচিলিটি দি দিব। ভিউৱাৰ্ছসকল, বেংককে আমাৰ লাষ্ট ডেষ্টিনেশ্যন আছিল থাইলেণ্ড ট্ৰিপৰ, আৰু ইয়াতে 2 দিন থাকি পেলাই আমি ইয়াৰ পৰাই অসমলৈ উৰা মাৰিম। আৰু এই 2 দিনত বেংককৰ টুৰিষ্ট প্লেচেছসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ডিজিটেলি। চ' আপোনালোকে স্কিপ নকৰি ভিডিঅ'সমূহ, চিৰিজসমূহ চাই যাব। আৰু যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।